ব্ৰিজ আজিলৈকে হোৱা নাই। আমাৰ ইয়াতে ল'ৰা ছোৱালীবিলাকৰ খুব কষ্ট হয়, অহা যোৱাত অসুবিধা হয়। বাৰিষা বিশেষকৈ বাৰিষাখিনিত আমাৰ অহা যোৱাত কষ্ট হয়। এতিয়াতো পানী সৰু আছে, যেতিয়া পানী ডাঙৰ হয় তেতিয়াহ'লে খুব মানে ভৰা পানী হৈ যায়, তেতিয়াহ'লে নাৱত যোৱাত খুব অসুবিধা হয়। ল'ৰা ছোৱালীখিনি বহুত মানে পঢ়া শুনাত ক্ষতি হয় আৰু মানে আমাক অসুবিধা হয়। নাও পাৰ হ'ব মামা আমাক এখন দলং দিবই লাগিব। মামা আমাক সোনকালে ব্ৰিজখন লাগে, আমাক ব্ৰিজখন নাথাকাৰ কাৰণে। মামাক কি জনাব? আমাক জলদি ব্ৰিজখন লাগে, স্কুলত যোৱাৰ কাৰণে অসুবিধা হয় অলপ। কৈ আছে দলং হ'ব বুলি, আজিলৈকে হোৱাই নাই। আমাৰ নাতিগিলা আমাৰ ভাগিনীগিলা এইগিলা চব ইমান কষ্ট কৰি যাই আছে। আমাৰ নিজ চকুত দেখা পাই আছে। নাও আৰু কিমান চলাব? স্কুলৰ ল'ৰা ছোৱালী আৰু পানী ডাঙৰ হ'লে পৰীক্ষা টাইমতো পৰীক্ষা দিবাই নোৱাৰে। বিৰাট দিগদাৰ। এতিয়ালৈকে কোনো দেখোন কৰা নাই। হ'ব বুলি একবাৰ আহিছিল, ইয়াত পাইপ দাবাই গেল, কিবা কিবি কৰি গেল, আমিতো নাজানা মানুহ। এতিয়াতো আপোনালোকে আহি চাইছে, দেখা পাইছে কি ধৰণত নাৱত চলাই আছে, কি ধৰণত ল'ৰা ছোৱালী। এতিয়া বহুত দিনৰ পৰা আমাৰ এৰিয়াৰ মানুহ ভুলৰ কাৰণে দাবী কৰিছিল, কিন্তু দাবী কৰাৰ পিছত বহুত মানুহবিলাক আহি এনে দেখিছে হ'ব বুলিতো কৈছোঁ, কিন্তু আজি পৰ্যন্ত হোৱা নাই। ল'ৰা ছোৱালীগিলা স্কুলত পঢ়াগিলা কিমান কষ্ট হৈছে। বাৰিষা সময় হ'লে বানপানী হ'লে স্কুল যোৱাই নহয়, আৰু বানপানী নহ'লেও পানীৰ ডাঙৰ হ'লে নাও চলালেও দিগদাৰ হৈ কৰে। কোনোবা সময় হ'লে নাও ডুবি যায়, এক্সিডেণ্টো হয়। আৰু মানুহ ৰাভা হওক, কাৰো হওক, পানাই হওক, যিমান আছিল ই আগত পৰাই ৰাইজক দাবী কৰি আছে, গভমেণ্টক জনাই দিয়া আছে ব্ৰিজ